নমস্কাৰ। ৰাতিপুৱাৰ সম্ভাষণ জনাই মোৰ থক্সলৈ স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আজি মই ক'ব খোজা বিষয়টো হ'ল 7 বাৰৰ ভিতৰৰ বৃহস্পতিপতি ভগৱান হ'ল বিষ্ণু। ভগৱান বিষ্ণুৰ আশীৰ্বাদ অবিহনে আমাৰ জীৱন অস্থিৰ। আমি সকলোৱে তেওঁৰ লগতে প্ৰত্যেকজন ব্যক্তিয়ে সুস্বাস্থ্যৰ অধিকাৰী হ'ব বিচাৰোঁ। কিন্তু তাৰ মাজত আমাৰ কিছু গ্ৰহদোষৰ কাৰণে ক্ষয় হোৱা দেখা যায়। যদি আমি ভগৱান বিষ্ণুক মুক্তি পাওঁ, আমাৰ সকলো ফালৰ পৰাই সুখ শান্তি অহাটো বিচাৰোঁ। নানান দুখৰ মাজতো কিঞ্চিত হ'লেও সুখ পাম যদি আমি ভগৱান বিষ্ণুৰ আৰাধনা কৰোঁ বা পূজা কৰোঁ। বিষ্ণুৰ পূজাই ঘৰখনত সুখ শান্তি আনে। বৃহস্পতিবাৰে যি সন্তান জন্মই সেই সন্তান অত্যন্ত ঈশ্বৰ ভক্তি থাকে আৰু ভাগ্যশালী হয়। কম সময়ত কম খৰচত কেনেকৈ বিষ্ণু পূজা কৰি আমি ঘৰখনৰ মংগল সাধন কৰিব পাৰোঁ। ভগৱান বিষ্ণুক আৰাধনা কৰিবলৈ হ'লে ৰাতিপুৱা সূৰ্যোদয়ৰ আগতে উঠি গা পা ধুই হালধীয়া বস্ত্ৰ পৰিধান কৰিব লাগিব। থাপনাত যদি ভগৱান বিষ্ণুৰ ফটো বা মূৰ্তি আছে তেতিয়াহ'লে অত্যন্ত ভাল। যদি নাই, এখন ফটো হ'লেও ল'ব। পাৰিলে ঘৰৰ চৌহদত সৰুকৈ হ'লেও এটা বিষ্ণু মন্দিৰ হ'লে ভাল। ফটোখনৰ আগত 3 গছ চাকি, ধূপ ধূনা, ফুল আৰু সাধ্য অনুযায়ী ফল মূল আগবঢ়াব। ফুল বুলি কওঁতে হালধীয়া ফুল হ'লে বেছি ভাল। সকলোখিনি অৰ্পণ কৰাৰ পিছত আপোনাৰ মনৰ কথা যিমান আছে সকলোখিনি কাতৰভাৱে কৈ যাব। চাব, ইয়াৰ প্ৰমাণ আপুনি নিজেই পাব। লাহে লাহে মনে বিচৰাবোৰ হ'ব ধৰিছে। প্ৰতি বৃহস্পতিবাৰে এটা তামৰ পাত্ৰটো পূৰ্ণকৈ পানী লৈ সেই পানীখিনিত অলপ হালধি গুড়ি মিহলাই ল'ব। পানীখিনি চেনিকল গছ এজোপাৰ গুৰিত ঢালি দিব। ভগৱান বিষ্ণুৰ বুট বৰ প্ৰিয়, সেয়েহে বুট অৱশ্যেই আগবঢ়াব। বৃহস্পতিবাৰে ব্ৰত ৰাখিলে অত্যন্ত ভাল। ব্ৰতত থকা সকলোৱে সেইদিনা কল নাখাব। ব্ৰতৰ পিছত কেতিয়াও খিচিৰি নাখাব। বৃহস্পতিবাৰৰ ব্ৰত 7টা বা 16টা কৰিলেহে সুফল পোৱাটো একেবাৰে নিশ্চিত। বৃহস্পতিবাৰে বিষ্ণুৰ পাঁচালি পঢ়াটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু মহত্ব আছে। প্ৰতি বৃহস্পতিবাৰে ঘৰ মোচা পানীত অলপ হালধি গুড়ি মিহলাই লৈ ঘৰ মুচিলে ইয়াৰ বেয়া ভাৱ নাইকিয়া হয় আৰু ঘৰখনলৈ ভাল বাতাৱৰণৰ সৃষ্টি কৰে। এই কাম একেৰাহে 3 মাহ কৰিলেহে সুফল পোৱাটো খাটাং। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। লগতে আগলৈ এনে ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰি থ'ব। ভুল হ'লে ক্ষমিব।